क'क्राझार सहरनि बड'फा नगरनि इउटिलिटी बिल्डिंआव दिनै काउन्सिलिं एन्ड कचिं सेन्टारखौ बेखेवदों। बिटिआरनि गाहाय खुंगिरि प्रमद बर'आ काउन्सिलिं एन्ड कचिं सेन्टारखौ बेखेवनानै होदों। दिनै वर्ल्ड युथ स्किल डेजों लोब्बा लाखिनानै बिटिआर सरकारनि सिट बिफाननिफ्राय गोदानै काउन्सिलिं एन्ड कचिं सेन्टार बेखेवना होयो। एमएलए लरेन्स सिस्लारि, मावफुं सोद्रोमा विल्सन हासदा आरो माखासे बिबानगिरिफोरनि बाहागो लानायाव बिथां प्रमद बर'आ लाइमोनफोरनि थाखाय सेन्टारखौ बेखेवनानै होयो। बिटिआरनि गाहाय प्रमद बर'आ बुंदों, बिटिआर ओनसोलनि लाइमोनफ्रा गाव गावनि गोसो बायदि साख्रिनि थाखाय बे सेन्टारनि गेजेरजों हेफाजाब मोनगोन। काउन्सिलिं एन्ड कचिं सेन्टाराव गासैबो रोखोमनि खाबुफ्रा थाजोबगोन होननानै बिथाङा खौरांगिरिनि सिगाङाव बुंबावदों। सीट डिपार्टमेन्टर এটা ইনিচিয়েটিভ কোচিং এণ্ড কাউন্সেলিং চেণ্টাৰ ইয়াত আৰম্ভ কৰিছে। আমি যোৱা বছৰৰ পৰা প্লেনিং কৰি আছিলোঁ যে যিখিনি আমাৰ ছাত্ৰ ছাত্ৰী বা যিখিনি ল'ৰা ছোৱালী ইতিমধ্যে আউট অফ স্কুল আউট অফ কলেজ তেখেতসকলে আছে, যিটো ড্ৰপ আউট বুলি কোৱা হয়, বা যিসকলে স্কুল কলেজ পাছ কৰি এনে আছে, তেখেতসকলক বিভিন্ন কামৰ কাৰণে কণ্টিনিউ এটা কাউন্সেলিং কৰা, ৰেগুলাৰ বেচিছত কাউন্সেলিং কৰা, কোনে কি কৰিব বিচাৰে, আৰু লগতে অলপমান কোচিং, বিভিন্ন এতিয়া কিছুমান বেংকত চাকৰি কৰিব বিচাৰে কিন্তু কোচিঙৰ ব্যৱস্থা নাই, কিছুমান ৰেলৱেত চাকৰি কৰিব বিচাৰে কোচিঙৰ ব্যৱস্থা নাই, কিছুমান প্ৰফেশ্যনেল কোৰ্চ ল'ব বিচাৰে, ইয়াৰ কাৰণে তেখেতসকলে কোনো যিটো ৰাস্তা এইটো বিচাৰি নাপায়। চ' এইসকলক কাউন্সেলিং কৰি পেলাই সহায় কৰাৰ কাৰণে এটা নতুন ইনিচিয়েটিভ এটা ইয়াত আৰম্ভ কৰা হৈছে, আৰু সেইটোৱে ফাৰ্ষ্ট ইনিচিয়েটিভ। ইয়াৰ পিছত বেলেগ বেলেগ ডিষ্ট্ৰিক্টতো আমি চেষ্টা কৰিম, কিন্তু আজি মই চিট ডিপাৰ্টমেণ্টৰ আমাৰ EM উইলছন হাজদা ডাঙৰীয়া আৰু লগতে ডিপাৰ্টমেণ্টেল ছেক্ৰেটাৰী CSD এডভাইজাৰ সকলোকো মই ধন্যবাদ জনাইছোঁ যে তেখেতসকলে সুন্দৰ এটা চেণ্টাৰ কোকৰাঝাৰত ডেভেলপ কৰিছে। এতিয়া ফাৰ্ষ্ট কোকৰাঝাৰৰে আমাৰ যিমানখিনি ইউথসকল আছে তেখেতসকলে আহি ইয়াত কাউন্সেলিং কৰিব পাৰিব, আৰু ইয়াৰ পিছত তেখেতে নিজৰ চইচৰ ৱৰ্ক বা জব তেখেতসকলে বিচাৰিবৰ কাৰণে এই চেণ্টাৰৰ পৰা লাভ ল'ব পাৰিব। তো সেইকাৰণে খুব হাইটেক সকলো ব্যৱস্থা থকা ইয়াত এটা চেণ্টাৰ ডেভেলপ কৰিছে অতি কম পইচাৰে। তো সেইটো এটা ভাল ইনিচিয়েটিভ আমাৰ বিটিআৰ গভৰ্ণমেণ্টৰ তৰফৰ পৰা লোৱা হৈছে। মই আশা কৰোঁ এই চেণ্টাৰৰ পৰা আমাৰ বহুতখিনি ইউথসকলৰ যুৱ যুৱতীসকলৰ লাভ হ'ব। স্কিল এমপ্লয়মেণ্ট আৰু এণ্টাৰপ্ৰেনাৰশ্বিপ ডিপাৰ্টমেণ্ট, যাক চিট ডিপাৰ্টমেণ্ট বুলি জনা হয়, সেইটো হিচাপত অত্যন্ত সুখী ভাল পাইছোঁ যে আমাৰ ডিপাৰ্টমেণ্ট ফালৰ পৰা এটা পদক্ষেপ গ্ৰহণ কৰা হৈছে। আজি আমি আমাৰ বিটিআৰৰ প্ৰধান মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আমি আজি আমাৰ যিটো ইউটিলিটি বিল্ডিং আছে ইয়াতে আমি কোচিং এণ্ড কাউন্সেলিং চেণ্টাৰ এটা আমি উদ্বোধন কৰিলোঁ আজি, আৰু সেইটোৰ জৰিয়তে আমি বিশেষকৈ যিসকলে আমাৰ বেংকিং ছেক্টৰত বা আমাৰ ৰেলৱে ৰিক্ৰুইটমেণ্টৰ কাৰণে বা আমাৰ SSCৰ কাৰণে প্ৰিপেৰেশ্যন লৈ আছে, তেখেতসকলৰ কাৰণে আমি বিশেষ কাউন্সেলিং এজ ৱেল এজ কোচিং আমি ৰাখিম। আৰু লগতে আমাৰ বিভিন্ন আমাৰ আনএমপ্লয়ড ইউথসকল আছে, তেখেতসকলক কাউন্সেলিং দিয়া হ'ব যে কি ধৰণে তেখেতসকলে নিজৰ প্ৰফেশ্যন চুজ কৰিব পাৰিব, বা যিহেতু আমাৰ ডিপাৰ্টমেণ্টৰ আণ্ডাৰত ITI আছে, স্কিল ডেভেলপমেণ্ট ট্ৰেইনিংবিলাক আছে, তো সেইটোৰ জৰিয়তে আমি তেখেতসকলক অৱগত কৰাম আৰু ৰিচ আউট কৰিবলৈ যত্ন কৰিম, যাতে আমাৰ বিটিআৰ অঞ্চলৰ সকলো একদম গ্ৰাছৰুটলৈকে যাতে যিমান ইউথসকল আছে তেখেতসকলে যাতে কেতিয়াবা গম নাপায় যে কি স্ক'প আছে, সেইটোলৈকে আমি প্লান কৰিছোঁ যে এই চেণ্টাৰৰ পৰা আমি ৰিচ আউট কৰিবলৈ যত্ন কৰিম আৰু তেখেতসকলক ইয়াত ইনভাইট কৰিম। তো সেইটো এটা ডাঙৰ পদক্ষেপ আমাৰ চৰকাৰৰ ফালৰ পৰা এইটো গ্ৰহণ কৰা হৈছে। আৰু লগতে এইটো আমাৰ যিটো কোচিং যিটো চেণ্টাৰ, এইটো পূৰা হাইটেক আমাৰ একদম ডিজিটেলি একদম এপ্ৰপ্ৰিয়েটলি আমাৰ বনোৱা হৈছে। আৰু লগতে আমাৰ আজিৰ যিটো প্ৰগ্ৰাম, আজি যিহেতু ৱৰ্ল্ড ইউথ স্কিলছ ডে হয়, তো আজি সেইটো আমি পালন কৰিবলৈ আমাৰ কোকৰাঝাৰৰ যিটো ITI আছে চন্দ্ৰপাৰাত, তাতে আমি এটাৰ পৰা এটা প্ৰগ্ৰাম আছে। সেই প্ৰগ্ৰামত আমি বিশেষকৈ আমাৰ যিমান পুৰণা ITI ষ্টুডেণ্টসকল আছে, যিবিলাকে পাছ আউট কৰিছে, প্লাছ ৰিচেণ্ট যিবিলাক ষ্টুডেণ্টছ আছে, আমাৰ যিমান ITISৰ ছুপাৰিনটেণ্ডেণ্টৰ পৰা আৰম্ভ কৰি সকলো ষ্টাফ আছে, বিষয়ববীয়াসকল আছে, আমাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জৰ যিসকল আছে, সকলোকে আমি আমন্ত্ৰণ জনাইছোঁ। আমাৰ ছেক্ৰেটেৰিয়েটৰ সকলো ডিপাৰ্টমেণ্টৰ পৰাও আমি আমন্ত্ৰণ জনাইছোঁ তাতে আহিবলৈ, কাৰণ আজি সেইখন জেগাত আমি বিশেষকৈ এটা লোন মেলাও পাতিছোঁ যে ষ্টুডেণ্টসকলে তেখেতসকলে নিজৰ জব ৰলটো বা নিজৰ যিটো কোৰ্চ সেইটো কমপ্লিট কৰাৰ পিছত যিটো ট্ৰেডত তেখেতসকলে কোৰ্চ বা ট্ৰেইনিং লৈছে এনে যাতে পৰি নাথাকে, যিয়ে প্লেচমেণ্ট পাইছে সেইবিলাকতো ভাল কথা, আমি প্লেচমেণ্টো দি আছোঁ।
বহুত কেইজন প্লেচমেণ্টো পাই গ'ল কিন্তু যিবিলাকে প্লেচমেণ্ট পোৱা নাই তো তেখেতসকলক আমি বেংকৰ লগত কেনেকৈ লিংক আপ কৰিব পাৰিম কাৰণ তেখেতসকলে হাবাথুৰি খাব লগা যাতে নহয় সেইকাৰণে আমি বেংক কেইটাক মাতিছোঁ লিড বেংক কেইটামান আহিছে আমাৰ ষ্টেট বেংক অফ ইণ্ডিয়া আহিছে ইউকো বেংক আহিছে তো তেনেকুৱা ধৰণৰ বিভিন্ন বেংক যিবিলাক তেখেতসকলে আহিছে আজি প্ৰেজেণ্টেশ্যনো দিব আৰু ষ্টুডেণ্টছবিলাকে যাতে বেংকত যাবলৈ যাতে ভয় নকৰে তেখেতসকলে যাতে তাৰ জৰিয়তে কিবা লোন পাব পাৰে তেখেতসকলে এষ্টাব্লিছ হোৱাৰ কাৰণে সেই কথাখিনি যাতে গম পায় আৰু লগতে এইবাৰৰ পৰা আমি এটা আৰম্ভ কৰিছোঁ কি যে যিবিলাকক আমি ট্ৰেইনিং দি আছোঁ শ্বৰ্ট টাৰ্ম ট্ৰেইনিং বিশেষকৈ ITIত লং টাৰ্ম হয় 2 বছৰ হয় 3 বছৰ হয় কিন্তু শ্বৰ্ট টাৰ্ম ট্ৰেইনিং কেইটামান দিছোঁ আৰু এই ট্ৰেইনিংটো এটা হ'ল ইণ্ডাষ্ট্ৰিয়েল চেভিং মেচিন অপাৰেটাৰ এটা চেভিং মেচিনৰ ওপৰত চিলাইৰ ওপৰত চেভিঙৰ ওপৰত আৰু এটাটো হ'ল আপোনাৰ এছিষ্টেণ্ট ইলেক্ট্ৰিচিয়ান তো তেখেতসকলে কোৰ্চ কমপ্লিট কৰাৰ পিছত আমি এছিষ্টেণ্ট ইলেক্ট্ৰিচিয়ানসকলক টুল কিট যাতে তেখেতসকলে কোৰ্চ শেষ কৰাৰ লগে লগে ট্ৰেইনিং শেষ কৰাৰ লগে লগে তেখেতসকলে যাতে কোনো পইচাৰ কাৰণে চিন্তা কৰিব লগা নহয় তেখেতসকলে টুল কিট পাব ডাইৰেক্ট যাতে কাম আৰম্ভ কৰিব পাৰে আৰু লগতে যিবিলাকে মানে চেভিং মেচিনৰ মানে চেভিঙৰ যিটো ট্ৰেইনিং লৈছে তেখেতসকলক আমি চিলাই মেচিন আজি দিবলৈ গৈ আছোঁ মানে আমাৰ 4টা ডিষ্ট্ৰিক্টৰ সকলো জায়গাত য'ত ট্ৰেইনিং হৈ আছে আমি ডিষ্ট্ৰিক্ট ৱাইজত দিম আজি কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ পৰা আৰম্ভ হ'ব তো সেই চিলাই মেচিনো তেখেতসকলক দিয়া হ'ব যিবিলাকে ট্ৰেইনিং কোৰ্চ কমপ্লিট কৰিছে তো তেনেকুৱা ধৰণৰ বিভিন্ন আমাৰ আজি মানে প্ৰগ্ৰাম আমি হাতত লৈছোঁ আমি আশা কৰোঁ এইটোৰ জৰিয়তে এটা নতুন এটা মানে আমি আমাৰ ফালৰ পৰা এটা ইনিচিয়েটিভ আমি ল'বলৈ গৈ আছোঁ যিটো মই আশা কৰোঁ যে সকলোৱে ভাল পাব আৰু বিশেষকৈ আমাৰ টাৰ্গেটটো হ'ল যে আনএমপ্লয়েড ইউথসকলক আমি কোনেও বেকাৰ থাকিব নালাগে সকলোক যাতে আমি সেল্ফ এমপ্লয়েড বা আমি এমপ্লয়মেণ্ট যাতে দিব পাৰোঁ আৰু কি তো সেইটোৱে ধন্যবাদ सोलोंथाइ बोसोर 2023-24नि थाखाय फरायसाफोरनो गोदानै मुं थिसननाय लानानै फैदों क'क्राझारनि डक्टर सभा ब्रह्म मिउजिक आरो फाइन आर्ट्स कलेजआ क'क्राझार सहरजों नांजाबनाय हाब्रुबारियाव थानाय बिटिआरनि गंसेल' डक्टर सभा ब्रह्म मिउजिक आरो फाइन आर्ट्स सरकारि कलेजआव दायो फरायसाफोरनि गोदानै मुं थिसननाया अनलाइननि गेजेरजों सोलिगासिनो फरायसाफोरा क'क्राझार मिउजिक एन्ड फाइन आर्ट्स.in वेबसाइटआव थांनानै मुंखौ थिसननो हागोन 12 थाखो उद्रिसारनाय फरायसाफोरा बेचलर अफ फाइन आर्ट्स बेचलर अफ मिउजिक आयदानि थाखाय मुं थिसननो हागोन बे सरकारि कलेजाव मोजां सोलोंथाइजों लोगोसेयैनो हौवासा हिन्जावसाफोरनि थाखाय आलादा आलादायै हस्टेलनि खाबुबो दं गोसो गोनां फरायसाफोरा क'क्राझारनि डक्टर सभा ब्रह्म मिउजिक आरो फाइन आर्ट्स सरकारि कलेजाव गोदानै मुं थिसननोब्ला नैबे मबाइल नम्बर 9085292451 आरो 93654912557 आव थोंजों सोलाद लानो हागोन।